কৃষ্ণ ভাত এমুঠি বগা ভাত সিজোৱাৰ আগত যে তোমাৰ অনেক নাম আইজং বাসমুঠিৰ জহা কতছে নাম চৰুত সিজোৱাৰ পাছত কিন্তু তোমাৰ এটাই নাম ভাত মূল কথাটোৱে হৈছে ভাত ঠিক যেনেকৈ হিন্দু মুছলমান শিখ জৈন অনেক নাম কিন্তু মূলতে সকলো মানুহ আৰু ভাত যেন একে এই মানুহ আৰু ভাত যেন এক কি খবৰ ভালনে আছো আৰু মনকে এতিয়া বহুত দিন দেখা নাই তোমাক নহয় নতুন কামত জইন মাৰিলো যে এতিয়া আজৰিও নাই আহিবাচোন এদিন আমাৰ ঘৰলৈ যাব পাৰি কিন্তু এড্ৰেছটো নাজানো নহয় বাইদেউ এড্ৰেছটো দি দিম নহয় মই দিয়ক ভাত খোৱাকে যাম অ বাইদেউ দিয়ক এড্ৰেছটো কিহৰ এড্ৰেছ নহয় মাতিলে যে ঘৰলৈ এইমাত্ৰ মই দেখোন তোৰ লগত কথাই পতা নাই এয়া দেখা নাই ব্লুটুথত কথা পাতি আছো মই কাণৰ ওপৰত কাণ লগাই থৈছে গমেই নাপাইছো ওৰা তেনেকে ভাতৰ আগৰ পৰা মুখৰ কাঁহীখন কাঢ়ি আনে শুদ্ধকে কব তেনেকে মুখৰ আগৰ পৰা ভাতৰ কাঁহীখন কাঢ়ি আনে নানি কি কৰিব লাগে বঢ়া ভাত মানুহে এনেকে দাঙি আনে মই আপোনাক ভাত খাবলৈহে দিছো কাঁহীখন আগত লৈ পেলাই নাটকৰ ডাইলগ মাতি থাকিবলৈ দিয়া নাই মই বুজিছো মোৰ নাটকত ভাত খোৱা দৃশ্য এটা আছে ভাতকেইটা দেখি মই বোলো ডাইলগটো এবাৰ আওৰাই লওঁ এইখন আমাৰ পাকঘৰহে সেই আপোনাৰ নাটকৰ মঞ্চ নহয় নহয় যি টি কৰিব নাই 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 সংসাৰ আৰু সংস্কৃতি একেলগে কিন্তু জানাটো মস্কিল